কি হ'ল তুমি আজি আকৌ খালী হাতে ঘূৰি আহিলা যে? ইমান ধুনীয়া দাম পাইছিলা মাটিডোখৰ। তুমি যদি এনেকৈ চবকে মানা কৰি দিয়া, তোমাৰ এই শুকান মাটিডোখৰ কোনে কিনিব? কিমান গ্ৰাহক তুমি এনেকৈ মানা কৰিবা? সৰুমাই, মই লাখতকৈ অধিক পালেও মই মাটিডোখৰ দিব নোৱাৰোঁ, কাৰণ মোৰ মায়ে মোক দি থৈ যোৱা মাটি। তেতিয়াহ'লে মায়ে দিয়া মাটিডোখৰ লৈ সাৱটি বহি থাকা, দুখীয়া হৈ বহি থাকা। কিমান ভাল দাম পাইছিলোঁ মাটিডোখৰ, কিমান ধনী হ'ব পাৰিলোঁ হয় আমি। কিন্তু তুমি আকৌ বিকিবলৈ নিবিচাৰা, গোটেই জীৱন তুমি দুখীয়া হৈয়ে থাকিবা। তোমাৰ লগত কথা পাতি একো লাভ নাই, মই যাওঁ এতিয়া। আৰু কাণ পাতি শুনা, মই এই মাটিডোখৰ কেতিয়াও নিবিকো, মোৰ মায়ে দি থৈ যোৱা। কিষণৰ মাক দেউতাক নাছিল। মাক যেতিয়া ঢুকাইছিল তেতিয়া কিষণক সম্পত্তি বুলি মাটিডোখৰ দি থৈ গৈছিল। মাটিডোখৰ কিনিবৰ কাৰণে গ্ৰাহক বহুত আহিছিল, কিন্তু কিষণে যিমান দাম পালেও দিবৰ ইচ্ছা নাছিল। সেইকাৰণে কিষণৰ পত্নী সৰুমাই সদায় খঙতে আছিল। কিষণে দিন হাজিৰা কৰি যেনে তেনে নিজৰ ঘৰখন চলাই নিছিল। এদিন কিষণ চহৰলৈ বুলি যেতিয়া ওলাই গৈছিল, তেতিয়া তেখেতৰ পত্নীয়ে মনে মনে মাটিডোখৰ এজন গ্ৰাহকক বিকি দিছিল। ভণ্টি, এয়া লোৱা পইচা, পুৰা 15 লাখ আছে। 15 লাখ? 15 লাখটো মই সপোনতো দেখা নাই। এয়া লোৱা মাটিৰ কাগজ পত্ৰ। আৰু এটা কথা শুনা, মোৰ মানুহজনে যাতে এই কথা একেবাৰে গম নাপায়। সৰুমাই পইচা দেখি বহুত সুখী হৈছিল, কিন্তু এই কথা কিষণক একেবাৰে জানিব দিয়া নাছিল। পিছদিনাখন মাটিৰ কিনা মানুহজন চিঞৰি চিঞৰি আহি ক'বলৈ ধৰিলে, তুমি এই মাটিডোখৰ মোক কেনেকৈ বিক্ৰী কৰিলা? ইয়াত ভূত পেট বাস কৰে। মোৰ কিমান লোকচান হৈছে তুমি গম পাইছানে? এয়া লোৱা তোমাৰ কাগজ পত্ৰ আৰু মোক সকলো পইচা ঘূৰাই দিয়া। আপুনি কোনডোখৰ মাটিৰ কথা কৈছে? কিয় সেই শুকান মাটিডোখৰ, যিডোখৰ তোমাৰ পত্নীয়ে মোক 15 লাখত বিক্ৰী কৰিছিল? সৰুমাই বহুত ভয় খালে আৰু পইচাখিনি ঘূৰাই দিলে। কিষণে সকলো কথা গম পাই মনত বহুত দুখ পালে আৰু নিজৰ মাটিডোখৰৰ ওচৰলৈ গৈ কান্দিবলৈ ধৰিলে। গধূলি হৈ আহিছে। কিষণে গছ এজোপাৰ তলত বহি মাকলৈ মনত পেলাই ক্ষমা খুজিছে। আই পিতাই, সৰুমাই কৰা ভুলৰ বাবে মোক ক্ষমা কৰি দিয়া। তুমি এই দিয়া মাটিকণ মই কেতিয়াও নিবিকো, আৰু কালিৰ পৰাই এই মাটিডোখৰ চাফা কৰি মই খেতি কৰিম। পিছদিনা ৰাতিপুৱাই কিষণে হাতত কোৰ লৈ মাটিডৰাৰ ওচৰ পালেগৈ। কিষণে মাটিডোখৰ একেবাৰে চফা কৰি পেলালে। গোটেই দিনটো কাম কৰাৰ কাৰণে কিষণৰ বৰ ভাগৰ লাগিল আৰু তাতে শুই পৰিল। আধা ৰাতি যোৱাৰ পিছত কিষণে এটা মাত শুনিলে। কিষণে দেখা পালে তাৰ ওচৰলৈ ধৰিত্ৰীমা আহিছে। আপুনি কোন হয়? কিষণ, মই ধৰিত্ৰীমা হয়। তোমাৰ মাতৃৰ প্ৰতি থকা স্নেহ দেখি মই নথৈ আনন্দিত হৈছোঁ। তোমাৰ এই মাটিডোখৰ পূৰ্বজৰ সম্পত্তি হয়। ইমান দাম পোৱাৰ পিছতো তুমি নিবিকিলা, মই নথৈ সুখী হৈছোঁ। সেইদিনাখনি তোমাৰ পত্নীয়ে বিকি দিয়া মানুহজনক মই ভয় খুৱাই খেদাই পঠিয়ালোঁ। কিষণ, তুমি মা দেউতাৰ কথা ৰাখিলা। যি ব্যক্তিয়ে মা দেউতাৰ কথা ৰাখে সি জীৱনত সফল হয়। আৰু ইমান দুখত থকাৰ পিছতো তুমি মাটিডোখৰ বিক্ৰী নকৰিলা। সেইকাৰণে তোমাক মই এটা আশীৰ্বাদ দিছোঁ। কি আশীৰ্বাদ দিছানো ধৰিত্ৰীমা? বহুত বছৰ আগতে তোমাৰ বংশধৰে ইয়াত জলকীয়াৰ খেতি কৰিছিল। বৰষুণ কম হোৱাৰ ফলত লাহে লাহে শুকান হ'বলৈ ধৰিলে। এই মাটি টুকুৰা এনেকৈয়ে শুকান হৈ পৰি থাকিল। এই মাটিডোখৰ তুমি আকৌ নতুন ৰূপ এটা দিলা। কিষণ, তোমাক মই এয়া যাদুৰ জলকীয়া গুটি দিছোঁ। তুমি যাদুৰ এই জলকীয়া গুটিখিনি মাটিৰ তলত লগাই দিবা। এই লগোৱাৰ পিছত তোমাৰ সোণৰ জলকীয়া লাগিব, আৰু এই জলকীয়া তুমি বিক্ৰী কৰি পইচা উপাৰ্জন কৰিব পাৰিবা। তোমাৰ সকলো দুখ দূৰ হৈ যাব, তুমি নতুন জীৱন পাবা। এনেকৈ কৈ ধৰিত্ৰীমা গুচি গ'ল। কিষণে নিজৰ হাতত থকা জলকীয়া গুটিখিনি চাই মাটিৰ তলত লগাই দিলে আৰু ঘৰত গৈ সকলো কথা সৰুমাইক ক'লে।
তুমি সঁচাকৈ কৈছানে? সোণৰ জলকীয়া খেতি? মই গমেই পোৱা নাছিলোঁ যে পূৰ্বজৰ আশীৰ্বাদ তোমাৰ লগত আছে বুলি। মোক ক্ষমা কৰি দিয়া। হ'ব দিয়া, ভুলটো মানুহৰে হয়। তুমি যে বুজি পালা সেইটোৱে মোৰ কাৰণে যথেষ্ট। ইয়াতকৈ বেছি আৰু মোক একো নালাগে। পিছদিনাখনি ৰাতিপুৱাই কিষণ আৰু কিষণৰ পত্নী খেতিৰ পালেগৈ। সোণৰ জলকীয়া খেতি দেখি কিষণ আৰু কিষণৰ পত্নী বহুত সুখী হ'ল। কিষণে নিজৰ কষ্টৰ ফল লাভ কৰিবলৈ ধৰিলে। এয়া কেৱল ধৰিত্ৰী মাৰ কাৰণে সম্ভৱ হৈ উঠিছিল। এই সোণৰ জলকীয়াখিনি ছিঙি বজাৰত বিক্ৰী কৰিলে। জলকীয়া বিক্ৰী কৰি পোৱা ধনেৰে কিষণে খেতিৰ কাৰণে নতুন সঁজুলি কিনি আনিলে। ইয়াৰ পাছৰ পৰাই কিষণে খেতিডৰাত মাত্ৰ জলকীয়া খেতি কৰিবলৈ ধৰিলে। লাহে লাহে কিষণ গাঁৱৰ এজন ধনী ব্যক্তিৰ ৰূপত পৰিচয় হ'ল। কিষণে দুখীয়া মানুহক দান দিবলৈ ধৰিলে। কিষণে আজিও পূৰ্বজক আৰু ধৰিত্ৰী মাক মনত পেলাবলৈ নাপাহৰে।